গাইস বলক আজি আমি একেলগে গাহৰি বনাও আৰু এই আমাৰ মাংস আহি গল এফালে মই ধুনীয়াকৈ গাহৰিটো বইল কৰি লৈছো ধুনীয়াকৈ বইল হৈ গল আৰু মই সৰু সাইজৰ পিয়াজ এটাও লৈছো আৰু এইফালে মই খুন্দি ৰাখিছো আদা নহৰু আৰু জলকীয়া আজি খানাটো বাহিৰতে বনাম দেই ৰাইজ প্ৰথমতে মই আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছো আৰু ইয়াতে মই বইল গাহৰিখিনি দি দিছো আৰু আধাখিনি নহৰু আদা যে খুন্দি ৰাখিছিলো হেয়াও দি দিছো আৰু ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰিম এতিয়া ইয়াতে মই হালধি নিমখ এড কৰি দিছো আপোনালোকে সোৱাদ অনুযায়ী দি ল'ব আৰু এয়া লৰাই লৈছো অকনমান আৰু ইয়াতে মই ৰেড চিলি এড কৰি দিছো এটা ধুনীয়াকৈ ফ্ৰাই হ'ব কাৰণে ৰাখি দিম এয়া ফ্ৰাই হৈ গ'ল অলপ সময় ইয়াতে মই এতিয়া বিলাহীখিনি এড কৰি দিছো আৰু তাতে মই আধাটো আদা নহৰু বচাই ৰাখিছিলো হেয়াও দি দিছো আৰু ধুনীয়াকৈ এইখিনি ফ্ৰাই হ'ব কাৰণে ৰাখি দি মই পানী দি দিছো এয়া ধুনীয়াকৈ উতল আহি গৈছে আৰু ইয়াতে মই খৰিচাখিনি এড কৰি দিম এয়া হৈ গৈছে প্ৰায় আৰু ইয়াতে মই ধনিয়া দি দিছো আৰু 5 মিনিটছ মান আকৌ কুক হ'ব কাৰণে ৰাখি দিছো আৰু এই আমাৰ গাহৰি ৰেডি এফালে পাপাই খাই আছে আৰু ময়ো খাবলৈ বুলি বহিছো আপোনালোকেও এদিন এই ৰেচিপিটো ট্ৰাই কৰি চাব